আজি সম্পূৰ্ণ 10 মাহৰ পাছত আজি স্কুল খুলিছে আৰু এইখন স্কুলত তাৰ আজি প্ৰথম দিন আৰু নতুন স্কুললৈ যাবলৈ সি বহুত এক্সাইটেড হৈ আছে। হাই এভৰিৱান, গুড আফটাৰনুন। পুনৰ আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা ভিডিঅ' কৰিছিলোঁ বেটাক স্কুলত থৈ আহি, কিন্তু কি হ'ব মানে ওচৰত ওচৰৰ মানুহ ঘৰৰ চৰ্ট দিছে, চৰ্ট ঢালিছে, গতিকে তাৰ মেচিনৰ মাত মানে ইমানেই আহিছে মোৰ মাত তল পৰি গৈছে। সেইকাৰণে মানে ভিডিঅ'টো মই ডিলিট কৰি দিলোঁ আৰু এইটো ভইচ অভাৰ দিছোঁ। এতিয়া দুপৰীয়া খোৱাৰ কাৰণে যোগাৰ কৰি আছোঁ। বেটাক স্কুলত থলোঁ, হাজবেণ্ডকো খুৱাই বুৱাই ৰাতিপুৱাই তেওঁক খুৱাই বুৱাই পঠিয়ালোৱে আৰু এতিয়া আমি বেটাৰ মোৰ কাৰণে আজি লাই শাক বনাবলৈ লৈছোঁ। ভাবিলোঁ মইনো কেনেকৈ লাই শাক বনাওঁ তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। কেনেকৈ বনালোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মই ডাঙৰ লাই শাক এজোপা লৈ লৈছোঁ। বেটাই লাই শাক নাখায়, গতিকে মোৰ কাৰণে এজোপাই লৈ লৈছোঁ। তাৰপিছতে এজোপা এতিয়া মই এনেকৈ ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি পিনি হাতেৰে ছিঙি ল'লোঁ, লি পিনি এতিয়া বইল কৰিম আৰু বইল কৰাৰ পাছত এয়া মিক্সিত দি ল'লোঁ। বইল কৰাৰ পাছত ঠাণ্ডা হোৱাৰ পাছতে মিক্সিত দিছোঁ আৰু এয়া মিক্সিত দিয়াৰ পাছত এতিয়া মই এইখিনি বনাম। লাই শাক আলু ভাজি খায়ো ভাল লাগে। মই আজি ভাবিলোঁ, মই ইউটিউবত এদিন চাই থাকোঁতে পাইছিলোঁ মানে ভিডিঅ'টো, সেইকাৰণে আজি মই নিজে বনাম বুলি ভাবিলোঁ। আজি মই বনাই চাওঁচোন নিজেই, গতিকে সেই ভাবি পিনি মই এইটো এনেকৈ বনাবলৈ লৈছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া মোৰ উলিয়াই ল'লোঁ। এতিয়া মই পিনে কেৰাহী এখন পাতি লৈছোঁ। তাৰপাছতে কালি ৰাতিপুৱা চব্জিত তেল মানে পটককৈ বহুতখিনি তেল পৰি গ'ল বটলটোৰ পৰা, সেইকাৰণে বাতিটোত থৈ দিছিলোঁ মই। এতিয়া সেইখিনি প্ৰথমতে অকণমান দি লৈছোঁ। তাৰপিছতে এয়া আৰু অকণমান দি দিছোঁ লগতে, আৰু তেল গৰম হৈ গৈছে। তাৰপিছতে মই এটা পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজখিনি দি ল'লোঁ। প্ৰথমতে পিঁয়াজখিনি ভাজি ল'ম, তাৰপিছতে আদা ৰচুনৰ পেষ্ট অকণমান দি দিছোঁ। জলকীয়া দিবলৈ পাহৰি গ'লোঁ মই, আপোনালোকে কেঁচা জলকীয়া দি দিব পাৰে। তাৰপিছতে সোৱাদ অনুসৰি হালধি, নিমখ আৰু অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ ভাজিলোঁ। মোৰ পিঁয়াজখিনি বেছি ভাজ খাই গৈছিলে আৰু এয়া তাৰপিছতে মই মিক্সিত দি লোৱা লাই শাকখিনি দি লৈছোঁ। পিঁয়াজখিনি পূৰা ৰঙা হৈ ভাজি গ'ল, মানে মই ইয়াত কিবা এটা কামত বাহিৰলৈ ওলাই যাবলগীয়া হ'ল। তাৰপিছতে মই এই বইল কৰি লোৱা লাই শাক বইল কৰা পানীকে দি দিছোঁ অকণমান। এয়া খাই কিন্তু বহুত ভাল লাগিছিলে, কাৰণ মই এইটো ভইচ অভাৰ দিছোঁ, গতিকে খাই পিনি সঁচাকৈ ভাল লাগে। আপোনালোকেও বনাই খাবচোন কেতিয়াবা। আৰু এয়া মোৰ হৈ গৈছে। এতিয়া মই এইটো টিফিন বাতি এটা তেনেকৈ উলিয়াই ল'লোঁ। গোটেইখিনি বেলেগ বেলেগ জুতিৰো খাবলৈ মন যায় নহয় জানো, সেইকাৰণে ভাবিলোঁ সেইদিনা চাই থাকোঁতে পালোঁ আৰু ভাবিলোঁ বনাওঁ, আৰু এয়া বনালোঁ। আৰু এতিয়া মই ইয়াত এচামুচ ঘি দি দিম। ঘি দিলে মানে আৰু টেষ্ট লাগে খাই। মোৰ ঘি শেষেই হ'লগৈ। বটলটো সৰু বটল এটা আনিছিলোঁ বহুত দিনৰ আগতে, আজি শেষ আৰু এচামুচ নোলালেই মোৰ সম্পূৰ্ণ। আপোনালোকৰ ওচৰত যদি এচামুচ দি দিব, ভাল লাগে খাই ঘি দি পিনি, আৰু ঠাণ্ডা দিনত ঘি খাবই লাগে। আৰু এয়া মোৰ হৈ গ'ল। আৰু যদি ৰেচিপিটো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব। তেন্তে পুনৰ লগ পাম। আজিলৈ বাই বাই।